স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আৰু এতিয়া মই ৰাতিপুৱাই এইটো কঁঠাল দিছে নহয়, এই কঁঠালটো কাটিম। অলপ বেয়া হৈ গৈছেগৈ, মানে বেলেগে দিছিলে কঁঠালটো, আৰু কঁঠালটো মানে খাওঁতা নাই। মই 2 এফুট খাওঁ, ছোৱালীয়ে খায়, আৰুতো কোনো খাওঁতা নাই। গতিকে কঁঠালটো কাটি গুটিখিনিকে উলিয়াই পেলাই কি কৰোঁ, গুটিখিনি খাব লাগিব। গুটিখিনি উলিয়াই পেলাওঁ, নহ'লে এনেই নষ্ট হৈ যাব। এতিয়া তাৰপিছত আজি ভিডিঅ'টো চাই থাকিব। আজি কি কৰোঁ আপোনালোকে চাই থাকিব। মই আজি কল পচলা বনাম, কিহৰ লগত বনাম চাই থাকিব। ভিডিঅ'টো ধুনীয়াকৈ স্কিপ নকৰাকৈ চাব। এতিয়া মই এইটো কাটি লওঁ, কাটি কুটি লৈ উলিয়াই দিওঁ গুটিখিনি। ভিডিঅ'টো ধুনীয়াকৈ চাই থাকিব। এতিয়া হাতখনত অকণমান তেল লগাই লওঁ, নহ'লে বা আঠা লাগিব। হাতত তেল অকণ লগাই ল'লে আঠাটো নালাগে। এতিয়া মিঠাতেল অলপ লগাই লওঁ হাতত, যাতে কঁঠালটো এৰুৱাওঁতে আঠাটো হাতত নালাগে। এতিয়া মই এই কল পচলাখিনি কাটি ল'ম। এতিয়া এইখিনি কল পচলাখিনি মই কাটি ল'লোঁ। কাটি লৈ পেলাই এতিয়া এইখিনি মই এনেকৈ কৰি গুড়া কৰি দিম, এনেকৈ ভাজি দিম। গিলাচে এনেকৈ ভাগি দিলে, অলপ গিলাচে এনেকৈ ভাগি লৈ তাৰপিছত হাতে মোহাৰি দিলেই ধুনীয়া হৈ যাব। এয়া এতিয়া আমি কল পচলাখিনি এনেকুৱা কৰি ল'লোঁ, এনেকুৱা সৰু কৰি ল'লোঁ। তাৰপিছত ইয়াতে কঁঠাল গুটি আছে এইখিনি, আৰু মই কুকাৰত বইল কৰি থৈছোঁ কলা মাহ, আৰু এয়া পিঁয়াজ আৰু নহৰুখিনি মই এনেকুৱা কৰি লৈছোঁ, আধা খুন্দা কৰি, বাকলৰ সৈতে। এনেকৈ দিলে বস্তুটো খাই ভাল লাগে, গতিকে মই এনেকৈ দিছোঁ। আৰু এইখিনিত এতিয়া মই বনাবলৈ লৈছোঁ। আৰু ইয়াতে মই এতিয়া সৰু পুঠি মাছ কেইটামান আৰু গৰৈ মাছ এনেকৈ আছিলে, সেইখিনি মই লাহে কম গেছটো চিমত দি ভাজি আছোঁ। এইখিনি ভাজি কৰি হোৱাৰ পাছত তাৰপিছতে এইখিনি বনাম। আৰু এতিয়া মই ইয়াত অলপ পাঁচফোৰণ দিলোঁ। পাঁচফোৰণকণ দি লৈ তাতে এতিয়া মই পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি অলপ ভাজিম। এতিয়া পিঁয়াজখিনি দি লওঁ। এয়া পিঁয়াজখিনি দিয়া হৈ গ'ল। তাতে এতিয়া মই অলপ লৰাই ল'ম। অলপ লৰাই লৈ লাহে তাতে এতিয়া নহৰুখিনি দি দিম। সেইখিনি নহৰুটো এনেকৈ ল'ব। এনেকৈ ল'লে বস্তুটো ধুনীয়া, তাৰ নহৰু যিটো ফ্লেভাৰটো থাকে অলপ হ'লেও, এনেকৈ কৰি দিলে। যদি একেবাৰে গুড়ি কৰি দিয়া হয় তেতিয়া ফ্লেভাৰটো ইমান নাথাকে। গতিকে মই এনেকৈ দিছোঁ, তেতিয়াহে অকণমান ফ্লেভাৰটো থাকিব। আৰু আপোনালোকেও এনেকৈ দিব। মই ইয়াতে এতিয়া হালধিটো ইয়াতে দিলোঁ, 1 চামুচ অকণমান বেছি দি দিম। চামুচখন ইমান ডাঙৰ নহয়তো, সৰু। আপোনালোকে নিজৰ মতে দি দিব যিমানখিনি লাগে। মই মোৰ মতে দি দিছোঁ, মোৰ যিমানখিনি লাগে কালাৰটো হোৱাকৈ। তাতে এতিয়া মই এইখিনি কল পচলাখিনি কঁঠাল গুটিৰ লগত ধুনীয়াকৈ অলপ ভাজি ল'ম। কল পচলা আৰু কঁঠাল গুটিখিনি সিজিব লাগিব। ভাজি গোটেইখিনি সিজিব লাগিব, ধুনীয়াকৈ ভাজি ল'ব লাগিব। এতিয়া চাওক, এইখিনি ধুনীয়া কালাৰ হৈ গৈছে। আৰু এইখিনিতে এতিয়া মই নিমখ 1 চামুচ দি দিম। নিমখ 1 চামুচ দি লাহে অকণমান বেছিকৈ দিয়া হৈছে। মই 1 চামুচ অকণমান বেছি দিয়া হৈছে, কমিব লগাৰ কাৰণে বেছিকৈ অকণমান দি দিছোঁ। আৰু এতিয়া এইখিনি লাহে লৰাই এইখিনি এতিয়া এইখিনিতে অলপ সময় ঢাকোনখন মাৰি পেলাই অলপ সময় বস্তুটো সিজিবলৈ দিব লাগিব। বস্তুটো নিসিজালে এনেকৈ ঢাকোন মাৰি ভাজি থাকিব লাগিব।
আৰু মোৰ কলপচলাখিনি ভজা হৈ গৈছে। এতিয়া মই ইয়াত ক'লা মাহখিনি লাহেকৈ ঢালি দিম। ক'লা মাহখিনি ইয়াত ঢালি দিছোঁ। কালাৰটো ধুনীয়া হৈ আহিব। এতিয়া ধুনীয়াকৈ উতলিবলৈ দিম, লাহে লাহে অলপ উতলিব। আৰু পানী আৰু অলপ দি দিম মই। ক'লা মাহখিনি সিজাই আছে ন, বস্তুখিনি সিজাই হৈ আছে, গতিকে ইমান অসুবিধা নাই, পটককৈ হৈ যাব। সেইখিনি এতিয়া অলপ সময় উতলাৰ পাছত ধুনীয়াকৈ মানে খাবলৈ হৈ যাব। খাই চাবচোন আপোনালোকে, বহুত ধুনীয়া টেষ্ট হয় মানে এনেকৈ খালে। আমি ক'লা মাহ হ'লে এনেকৈয়ে খাওঁ। আৰু মোৰ এয়া কলপচলা আৰু ক'লা মাহৰ তৰকাৰী ৰেডি হৈ গ'ল। আৰু আজি ভিডিঅ'টো ইমানেই। যদি ভাল পাইছে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো দবাই দিব। বাই বাই।